হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি টাইটেলটো দেখি নিশ্চয় গম পাইছেই মই কিহৰ ৰেচিপি বনাব লৈছোঁ। তেনেহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি জাতিলাওৰ ভাজি এখনকে বনাম বুলি ভাবিছোঁ। ইমান গৰমত কিমান আৰু মাছ মাংস খাব ইচ্ছাই নোহোৱা হৈছে। সেইকাৰণে অকণমান ভাবিছোঁ চিম্পুলকৈ তৰকাৰী এখন বনাওঁ। তাৰ কাৰণে এটা জাতিলাও লৈছোঁ। এফালহে বনাম যিহেতু জাতিলাওটো বহুত ডাঙৰ হয়। এইটো বহুতে পানীলাও বুলিও কয় নহয়নে? আমাৰ ফালে এইটো জাতিলাও বুলিয়ে কওঁ আমি। চব মই এফাল এইদৰে কাটি লৈছোঁ। এতিয়া বাকলিখিনি গুচাই লৈছোঁ জাতিলাওটোৰ। এয়া ধুনীয়াকৈ জাতিলাওখিনি মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া এখন কেৰাহীত 2 চামুচ তেল, এটা শুকান জলকীয়া আৰু কেইটামান সৰিয়হ ফুটিয়াই দিম এনেকৈ, আৰু ক'লা জিৰাও দি দিছোঁ অলপমান। সৰিয়হবিলাকো যে ইমান বেয়াকৈ ফুটে নহয়, কেৰাহীত দিয়াৰ লগে লগে মই পলাওঁ। এয়া তাৰপিছত দিছোঁ হালধি পাউডাৰ, এতিয়া ইয়াত কাটি লোৱা জাতিলাওখিনি দি দিম। তাৰপিছত আৰু ইমান কাম নাই, লাহে লাহে জাতিলাওখিনি ভাজি থাকক। সেয়া এইদৰে ভাজি আছোঁ, অলপ টাইম ভাজিব লাগিব। এটা মিডিয়াম চাইজৰ আলু কাটি লৈছোঁ। সোৱাদ অনুসৰি নিমখ। কেৰাহীত ভাজি থাকিবলৈ বহুত সময় লাগে, সেইবাবে এটা কুকাৰত অলপমান পানী দি 3টামান হুইচেল মাৰি দিলোঁ। এতিয়া চাওকচোন কি ধুনীয়াকৈ গলি গৈছে। মোৰ জাতিলাওৰ ভাজিখন ৰেডি হৈ গ'ল দেই। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। অকল দেখিবলৈ নহয়, খাবলৈও টেষ্টি হৈছে। জাতিলাওৰ চব্জিটো মই ভাততকৈ ৰুটিৰ লগতহে খাই ভাল পাওঁ। তো সেইকাৰণে চাগে মই এতিয়া ৰুটি এখনকে বনাই ল'ম। গৰমত কিনো ভাত খাম আৰু। তেনেহ'লে গাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটি নতুন ভিডিঅ' লৈ আকৌ লগ পাম। আজিলৈ বাই বাই।